আজি মই আপোনালোকক টেনিছ এলবৰ কাৰণে কেইটামান খুব ইফেক্টিভ এক্সাৰচাইজ শিকাম। ফাৰ্ষ্ট এক্সাৰচাইজটোৰ কাৰণে হাতখন চিধা কৰি ল'ব, ৰিষ্টটো বন্ধ কৰি ল'ব, দেন হাতখন আপ এণ্ড ডাউন মুভমেণ্ট কৰিব, শ্ল' মুভমেণ্ট কৰিব। এক্সাৰচাইজটো 10 টাইমছ ৰিপিট কৰিব। ছেকেণ্ড এক্সাৰচাইজটোৰ কাৰণে ছেইম মুভমেণ্টটোৱে কৰিব, কিন্তু অপজিট হাতখনেৰে ৰিষ্টত প্ৰেছাৰ দিব। হাতখন বেণ্ড কৰিব এণ্ড প্ৰেছাৰ দিব। হাতখন মুঠি মাৰি ৰাখিব পাৰে, নহ'লে হাতখন খুলি ৰাখিব পাৰে। মুভমেণ্টটো 10 টাইমছ ৰিপিট কৰিব। থাৰ্ড এক্সাৰচাইজটোৰ কাৰণে কম ওজনৰ ডাম্বেল এটা নহ'লে বা পানী বটল এটা লৈ ল'ব, দেন কিলাকুটিটো হাতেৰে ছাপৰ্ট কৰিব, দেন ৰিষ্টটো আপ এণ্ড ডাউন মুভমেণ্ট কৰিব শ্ল'কৈ। মুভমেণ্টটো 20 টাইমছ ৰিপিট কৰিব। ফ'ৰ্থ এক্সাৰচাইজটোৰ কাৰণে টাৱেল এখন লৈ ল'ব, দেন কাপোৰ চেপাৰ দৰে মুভমেণ্ট কৰিব। যেনেকৈ কি হাতেৰে কাপোৰ চেপি আছে তেনেকৈ মুভমেণ্ট কৰিব। এক্সাৰচাইজটো 20 টাইমছ ৰিপিট কৰিব। কাপোৰ চেপাৰ দৰে আপ এণ্ড ডাউন মুভমেণ্ট কৰিব, ৰিষ্ট মুভমেণ্ট। এক্সাৰচাইজকেইটা খুব ইফেক্টিভ হয়। এইকেইটা এক্সাৰচাইজ ৰেগুলাৰলি কৰি যায় আপোনালোকৰ টেনিছ এলবৰ পেইন লাহে লাহে কম হৈ যাব। যদি এক্সাৰচাইজকেইটা কৰোঁতে কিবা পেইন অনুভৱ কৰে, এক্সাৰচাইজকেইটা কৰা বন্ধ কৰি দিব। ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।